নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজি হৈছে 23 জানুৱাৰী 2026 আৰু এনেকুৱা নতুন আপডেটসমূহ সদায় পাবলৈ লাইক আৰু সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰথমটো খবৰ 11 আৰু 12 ফেব্ৰুৱাৰীত দিয়া হ'ব 2000 নিযুক্তি ৰাজ্যত কোনটো বিভাগত কিমানটা পদত দিয়া হ'ব নিযুক্তি চাও আহক নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 11 আৰু 12 ফেব্ৰুৱাৰীত ৭৫ জন কনিষ্ঠ অভিযন্তাক দিয়া হ'ব নিযুক্তি 195 জন এডিঅক দিয়া হ'ব নিযুক্তি ফিচাৰী বিভাগত 65 জনক দিয়া হ'ব নিযুক্তি এনফোৰ্সমেন্ট পৰিদৰ্শকৰ 75 জনক নিযুক্তি কনিষ্ঠ অভিযন্তা সিভিলত 642 জনক দিয়া হ'ব নিযুক্তি সেৰিকালচাৰৰ ডেমনষ্ট্ৰেটৰ 127 জনক নিযুক্তি দিয়া হ'ব আৰু কনিষ্ঠ অভিযন্তাত 160 জনক দিয়া হ'ব এই নিযুক্তি 4500 এলপি এমই আৰু এছআৰডি শিক্ষকক দিয়া হ'ব নিযুক্তি ডাভোছৰ পৰাই ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা পাছৰটো খবৰ আপুনি বাবু আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰিলেনে যদি এতিয়াও সংগ্ৰহ কৰা নাই অতি শীঘ্ৰেই কৰক বাবু আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ লাখ লাখ ছাত্ৰৰ বাবে আহি গ'ল ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিব এই ফৰ্ম চাও আহক কেনেকৈ পূৰ কৰিব এই ফৰ্ম সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন আপুনি কৰিছিলেনে গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000 টকাকৈ প্ৰদান গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000 টকাৰ সুবিধা পাছৰটো খবৰ হাজাৰ হাজাৰ যুৱকে লাভ কৰিব 1 লাখকৈ টকা মনত ৰাখক 6 ফেব্ৰুৱাৰী তাৰিখে দিয়া হ'ব Cmaaa আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব Cmaaa আঁচনিৰ ধন ৰাজ্যত হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ Cmaaa আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব আঁচনিৰ ধন প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব Cmaaa আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা পাছৰটো খবৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু চালকৰ সুৰক্ষাৰ বাবে NHAI লৈছে নতুন ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথত পথচাৰী আৰু চালকৰ সুৰক্ষা অধিক সুদৃঢ় কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAI লৈছে এক নতুন প্ৰযুক্তিগত ব্যৱস্থা পথৰ ওপৰত হঠাৎ দেখা দিয়া জন্তুৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে ৰিয়েল টাইম ষ্ট্ৰে এনিমেল ৱাৰ্নিং সিস্টেম নামৰ এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰা হৈছে বিশেষকৈ নিশাৰ সময়ত পথত জন্তু পাৰ হোৱাটো চালকসকলৰ বাবে এক ডাঙৰ বিপদৰ কাৰণ হৈ আহিছে কম দৃশ্যমানতা কুঁৱলী আৰু বৰষুণৰ সময়ত জন্তুৰ হঠাৎ উপস্থিতিয়ে বহু গুৰুতৰ দুৰ্ঘটনাৰ সৃষ্টি কৰে আৰু এই সমস্যা সমাধানৰ উদ্দেশ্যে NHAI এই প্ৰযুক্তিগত উদ্যোগ গ্ৰহণ কৰিছে ৰোড সেফটি মান্থ 2024 উপলক্ষে আৰম্ভ কৰা এই পাইলট প্ৰকল্পটো বৰ্তমান জয়পুৰ আগ্ৰা আৰু জয়পুৰ ৰেৱাৰী ৰাষ্ট্ৰীয় ঘাইপথত কাৰ্যকৰী কৰা হৈছে এই ব্যৱস্থাৰ জৰিয়তে পথত জন্তুৰ উপস্থিতি থকা বিপদজনক অঞ্চললৈ আগবঢ়া চালকসকলক আগতীয়াকৈ সতৰ্ক প্ৰদান কৰা হয় পাছৰটো খবৰ খ খিলঞ্জীয়াৰ লোকৰ নাম কৰ্তনক লৈ পুৱাই তেজপুৰত হাল্লাবোল প্ৰতিবাদ অনুষ্ঠিত কৰিছে এছআৰ গণনাক লৈ ভোটাৰ তালিকাত শ খিলঞ্জীয়া লোকৰ নাম কৰ্তন ভোটাৰ তালিকা সংশোধনীত ব্যাপক বিসংগতিক লৈ উত্তাল হৈ পৰিছে তেজপুৰ জীৱিত লোকক মৃত সজোৱাক কেন্দ্ৰ কৰি তেজপুৰক হাল্লাবোল প্ৰতিবাদী অনুষ্ঠান ষড়যন্ত্ৰ কৰি 120 জন গৰিয়ামৰীয়া লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ ওলাই আহিল তেজপুৰৰ মুছলমান গাঁৱৰ শইকীয়া চুবুৰীৰ ক্ষোভিত খিলঞ্জীয়াসকল স্থায়ী বাসিন্দা ভোটাৰ তালিকা সংশোধনত হৈছে গৈ অস্থায়ী আমাক বিদেশী সজোৱা নচলিব হাতত ভোটাৰ তালিকা লৈ চৰকাৰৰ বিৰুদ্ধে গৰ্জন গৰিয়ামৰীয়াসকলৰ এছআৰ গণনাক লৈ ভোটাৰ তালিকাত এনেদৰে শ খিলঞ্জীয়া লোকৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকা সংশোধনীত ব্যাপক বিসংগতিক লৈ উত্তাল হৈছে তেজপুৰ পাছৰটো খবৰ অধিক বিপদত পৰিছে শিখা শৰ্মা এইবাৰ শিখা শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহিতা গোচৰ কৰা হৈছে এইবাৰ বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ BNSৰ 152 নং ধাৰাত গোচৰ শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি ৰঙাঘৰলৈ গৈছে শিখা শৰ্মা
14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিতৰ্কিত শিখা শৰ্মাৰ। বুধবাৰে অন্ত পৰিছিল শিখা শৰ্মাৰ 2 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ। আৰক্ষীৰ জিম্মাৰ ম্যাদৰ অন্তত আদালতত হাজিৰ কৰাইছিল শিখাক। আদালতৰ পৰা কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হ'ল শিখা শৰ্মাক আৰু পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈ যোৱা হৈছিল শিখা শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিছিল সামাজিক মাধ্যমত। এটাৰ পিছত আনটো অভিযোগেৰে কৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰ হনন। জুবিন পত্নী গৰিমা গাৰ্গ ভগ্নী পামী বৰঠাকুৰৰ বিৰুদ্ধেও কৰিছিল বিৰূপ মন্তব্য। জুবিনৰ পিতৃ মোহিনী মোহন বৰঠাকুৰকো সমালোচনা কৰিছিল মহিলাগৰাকী আৰু ক্ৰাইম ব্ৰাঞ্চৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল এই বিতৰ্কিত মহিলাগৰাকীক। জুবিন গাৰ্গৰ পত্নী এজাহাৰৰ পিছতে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ নাম সাঙুৰ খোৱা অভিযুক্তক লৈও মন্তব্য কৰিছিল শিখা। সামাজিক মাধ্যমত 5 অভিযুক্ত নিৰ্দোষী বুলি মন্তব্য কৰিছিল বিতৰ্কিত মহিলা শিখা শৰ্মাই। পাছৰটো খবৰ, অৰুণোদয় আঁচনিত ধন প্ৰদানত বৃহৎ দুৰ্নীতিৰ খবৰ ওলাই আহিছে। পোহৰলৈ আহিছে অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতিৰ খবৰ। অৰুণোদয় পাবলৈ উন্নয়ন খণ্ড কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক হেনো দিব লাগে উৎকোচ। মৰিগাঁৱৰ ঘোঁৰাগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ত চলিছে দুৰ্নীতিৰ বেহা। অৰুণোদয় আঁচনিৰ নামত দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ, বিশেষভাৱে সক্ষম বিধৱা মহিলাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আব্দুল হান্নানে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন। হিতাধিকাৰীয়ে অৰুণোদয় পাবলৈ দিব লাগে 500ৰ পৰা 1000 টকাকৈ ঘোষ। আৰু খণ্ড উন্নয়ন বিষয়া মণি দেৱীৰ নামত ধন সংগ্ৰহ কৰে আব্দুল হান্নানে। ধন দিও অৰুণোদয় নোপোৱাত বহুজনে তাঁত বাতি কাঢ়িছে কাৰ্যালয়লৈ। আৰু পোহৰলৈ আহিছে অৰুণোদয় আঁচনিৰ নামত এই বৃহৎ দুৰ্নীতিৰ খবৰ। বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চলতো অৰুণোদয় আঁচনিৰ নামত টকা লৈছে নেকি? যদি লৈছে আপুনি কমেণ্ট যোগে আমাক জনাব পাৰে। ধন্যবাদ।